নমস্কাৰ সকলোকে আকৌ পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল আসামলে আজি আপোনালোকে নিশ্চয় থাম্বনেইলটো দেখি পেলাই গম পাইছে মই আপোনালোকৰলে কেনেকুৱা ভিডিও আগবঢ়াইছো আজি খুব ধুনীয়া কিছুমান গৰমত পিন্ধিব পৰা ৰিজনেবল কাপোৰ মই আজি আপোনালোকক এই ভিডিওটোৰ জৰিয়তে দেখুৱাম আৰু সকলোখিনি কাপোৰ খুব ৰিজনেবল প্ৰাইসত দিয়া হৈছে আৰু লগতে মানে বহুত কিটা কালাৰছত এভেইলেবল হ'ব আজি ঘিসা প্ৰিন্টেড কাপোৰ কিছুমান মই দেখুৱাম খুব ধুনীয়া হয় আৰু গৰমত খুবেই কমফৰ্টেবল পাব আপোনালোকে পিন্ধি পিনে তো আশা কৰো আজি ভিডিওটো আপোনালোকে ভাল পাব যি সকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সোনকালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে ফ্ৰেণ্ডছ ফ্যামিলি মাজত শেয়াৰ কৰিব নাপাহৰিব তো বৰ বেছি দেৰি নকৰাকে আহক সোনকালে ভিডিওটো ষ্টাৰ্ট কৰি দিওঁ ফাৰ্স্ট মই আপোনালোকক খুব ধুনীয়া কাপোৰ এযোৰ দেখুৱাব লৈছো কালাৰটো স্কাই ব্লু কালাৰত হয় আৰু খুব ধুনীয়া হ'ব পিন্ধিও খুব কমফৰ্ট পাব ইয়াৰে ৰিভিউজ খিনিও খুব ধুনীয়া আছিল এযোৰ হ'ব তাৰে চাদৰখন এখন আছে তাৰে চাদৰ ৰেডি কৰা থাকে এবোৰ ব্লক প্ৰিন্টৰ কাপোৰবোৰ ৰেডি কৰা থাকে আৰু গুটে এনেকে চাদৰখন ৰেডি থাকে ইয়াতে দহি বা সাইড পটিৰ তেনে কোনো কথা নাথাকে তো এখিনি হ'ব সিম্পল প্লেন একেবাৰে আৰু ইয়াত থাকিব এনেকে ব্লক প্ৰিন্টৰ ডিজাইন কৰা আছে এনেকে পিংক কালাৰৰ মিনাত খুব ধুনীয়া আৰু খুব ৰিজনেবল ইয়াৰে এখিনি কাপোৰৰ অলমোস্ট ৰিভিউজ খিনি খুব ভাল আছিল মোৰ তাত মানে যি সকলে কাপোৰ কিজোৰ লৈছিলে তো লৈ পেলাই তেহেত সকলে কাপোৰ কিজোৰ বিৰাতে ভাল পালে তো মই ব্লাউজ পিসটো আপোনালোকক দেখুৱাই দিছো ব্লাউজ পিসটো এনেকে হেভি প্ৰিন্টত ব্লাউজ পিস থাকিব তাৰ মানে হেভি হ'ব ব্লাউজ পিস আৰু 90 সেন্টিমিটাৰ হ'ব ব্লাউজ পিসটো হ'ব 90 সেন্টিমিটাৰ লগতে মেখেলাখন হ'ব 36 পান্নাৰ মেখেলাখন এনে চাদৰখন বাৰু ৰেডি থাকে কিন্তু মেখেলাখন ৰেডি কৰা নাথাকে তো মেখেলাখন আপোনালোকে ৰেডি কৰি ল'ব লাগিব তো এখন হ'ব 36 পান্না বহল হ'ব ইয়াৰে পান্নাটো হ'ব 36 স্ক্ৰিনশ্বট লৈ ল'ব ইয়াৰে প্ৰাইস হ'ব অনলি 1100 টকা খুব ধুনীয়া এযোৰ কাপোৰ যদি আপোনালোকে অসমৰ ভিতৰতে কাপোৰযোৰ অৰ্ডাৰ কৰিছে তেনহলে শিপিং আপোনালোকে এক্সট্ৰাকে পে কৰিব নালাগে যদি আপোনালোকক অসমৰ বাহিৰত মই শিপিংটো কৰি দিব লাগে তেনহলে 150 এক্সট্ৰা হ'ব শিপিংৰ বাবে তো স্ক্ৰিনশ্বট লৈ ল'ব কালাৰটো খুব ধুনীয়া আৰু গৰমত পিন্ধিবলৈ খুব ভাল কাপোৰ এযোৰ খুব কমফৰ্ট হয় এখন হ'ব মেখেলা দেই 36 পান্নাৰ এখন মেখেলা ইয়াৰে প্ৰাইস হ'ব 1100 নেক্সট কিজোৰ অকমান ৰিজনেবল প্ৰাইসৰ হয় কালাৰস বহুত কিটা এভেইলেবল আছে তো ফাৰ্স্ট কালাৰটো হ'ব ইয়াৰে মেৰুন কালাৰ ঘিসা ব্লক প্ৰিন্টৰ হয় প্ৰাইস হ'ব অনলি 850 850 টকা আৰু ইয়াৰে সিঙ্গল পিস কেহে মোৰ তাত এভেইলেবল আছে অনলি 850 হ'ব সিঙ্গল পিস কে এভেইলেবল হ'ব ইয়াৰেও ঠিক তেনেকৈ একো মানে চাদৰখন ৰেডি টু ওয়্যাৰ তেনেকুৱা বুলি কথা নাই এখিনি সকলোখিনি ৰেডিয়ে থাকে আৰু এনেকুৱা সিঙ্গল হ'ব ডেইলি ৰাফ ইউজ কৰিবলৈ খুব ধুনীয়া আৰু খুব কমফৰ্টেবল কাপোৰযোৰ মই দেখুৱাই দিছো খুব কমফৰ্ট আছে কাপোৰযোৰ স্ক্ৰিনশ্বট লৈ ল'ব ফাৰ্স্ট কালাৰটো দেখুৱাইছো আপোনালোকক মেৰুন কালাৰ এনেকে ব্লক প্ৰিন্ট থাকিব আৰু গুটে চাদৰখন এনেকে খাদি কালাৰত সিম্পল কে থাকিব মানে ডেইলি অফিস ওয়্যাৰৰ কাৰণে বা ডেইলি যি সকলে স্কুল কলেজত চাকৰি কৰে তেনেকুৱা সকলৰ কাৰণে বহুত ধুনীয়া এযোৰ কাপোৰ আৰু বহুত ৰিজনেবল প্ৰাইসত অনলি 850 মেখেলাখনো ঠিক তেনেকৈ 36 পান্না বহল হ'ব এটো আৰু এনেকে তলত ব্লক প্ৰিন্টৰ এনেকে ডিজাইনটো কৰা আছে মেৰুন কালাৰত খুব ধুনীয়া এযোৰ কাপোৰ প্ৰাইস হ'ব 850 আৰু একেবাৰে গৰমত পিন্ধিবলৈ পৰা খুব ধুনীয়া বেছ ধুনীয়া কাপোৰযোৰ এনেকে হাতত লৈছো যেহেতু গম পাইছো খুব কমফৰ্ট পাব খুব আৰামদায়ক হ'ব কাপোৰযোৰ তো এখন হৈছে মেখেলা 36 পান্নাৰ মেখেলাখন দেখুৱাই দিলো লগতে এতিয়া মই আপোনালোকক দেখুৱাই দিছো ইয়াৰে ব্লাউজ পিসটো এনেকুৱা সিঙ্গল প্ৰিন্টত হ'ব সিঙ্গল প্ৰিন্ট মানে যেহেতু ডেইলি ৰাফ ইউজৰ কাৰণে হেবাবে ইমান একেবাৰে হেভি ওয়্যাৰ নহয় আৰু তো ডেইলি ৰাফ ইউজ কৰিব পাৰিব অফিস কলেজ বা ঘৰতো বা সৰুখুৰা এনেকে ফাংচন যদি এটেন্ড কৰিব বিচাৰে তেনে ধৰণেও ইউজ কৰিব পাৰে কাৰণ কাপোৰযোৰ খুব বেছি ধুনীয়া আৰু লাইট হলেও খুব ধুনীয়া এটা শো এটা দিব কাপোৰযোৰে নেক্সট কালাৰটো দেখুৱাই দিছো আপোনালোকক নেক্সট কালাৰ হৈছে প্ৰিন্টটো ব্ল্যাক কালাৰৰ প্ৰিন্টৰ হয় এটো এখন চাদৰ কালাৰস বহুত কিটা এভেইলেবল আছে ইয়াৰে 850 সেম ইয়াৰে প্ৰাইসটো হ'ব 850 অনলি তো এইখন হৈছে চাদৰখন দেই এখন হ'ব চাদৰখন আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব এটো হ'ব ইয়াতে ব্ল্যাক প্ৰিন্টৰ ব্লক প্ৰিন্টটো হৈছে ব্ল্যাক কালাৰত এখন চাদৰ
ব্ল্যাকত হয় ওচৰৰ পৰা এবাৰ দেখুৱাই দিছো খুব ধুনিয়া প্ৰিন্টটো ব্ল্যাকত আৰু গুটে এনেকে গুটে চাদৰখনত এনেকে খাদি কালাৰৰ এনেকে প্ৰিন্ট কৰা আছে আৰু চাদৰখন এনেকে ৰেডিয়ে থাকে এখিনি মানে পটি লগোৱা বা তেনেকুৱা কোনো ধৰণৰ কথা নাথাকে বাবে এখিনি ৰেডিয়ে থাকে তো চাদৰখন হৈছে এনেকুৱা ব্ল্যাক প্ৰিন্টত লগতে হ'ব 36 পান্নাৰ মেখেলা এখন হ'ব 36 পান্না মেখেলা খুব আৰামদায়ক কাপোৰজোৰ এনেকে হাতত লৈয়ে গম পাব খুব ধুনিয়া পিন্ধিও খুব আৰাম পাব আৰু এখন হ'ব 36 পান্নাৰ বহল মেখেলাখন অফিস বা যিকোনো মানে ডেইলি ৰাফ ইউজৰ কাৰণেও আপোনালোকে এনেকুৱা মেখেলা চাদৰ ইউজ কৰিব পাৰে গৰমত যেহেতু এতিয়া হেভি কাপোৰ দেখুৱাবলৈ ইচ্ছা যোৱা নাই বহুত গৰম বহুতেই গৰম তো এটো হ'ব ব্লাউজ পিসটো এনেকে সিঙ্গল কে এনেকে হাতত এনেকে পৰিব এই প্ৰিন্টটো সিঙ্গল হ'ব ব্লক প্ৰিন্টটো ব্ল্যাক কালাৰত খুব ধুনিয়া প্ৰাইস হ'ব 850 আপোনালোকে স্ক্ৰিনশ্বট লৈ পেলাই মোক নিশ্চয় WhatsApp কৰিব নেক্সট কালাৰটো মই আপোনালোকক দেখুৱাই দিছো নেক্সট কালাৰটো হৈছে গ্ৰীন কালাৰত গ্ৰীন কালাৰত হয় এখন হৈছে গ্ৰীন কালাৰত ঠিক তেনেকুৱাই যিকিজোৰ মই আগৰ কালাৰ গিটা দেখুৱাই দিছো আপোনালোকক ঠিক তেনেকুৱা কালাৰতে হ'ব তো এইজোৰ হ'ব গ্ৰীন কালাৰত এখন হৈছে গ্ৰীন কালাৰত চাদৰখন এইটো প্ৰিন্টটো ওচৰৰ পৰা দেখুৱাইছো কালাৰটো ওচৰৰ পৰা দেখুৱাইছো গ্ৰীন কালাৰত হয় এইটো কলপটিয়া কালাৰটো যেটো হেতু কালাৰত আৰু প্ৰত্যেকজোৰ অকল সিঙ্গল পিসকেহে এভেইলেবল হ'ব প্ৰত্যেকজোৰ কাপোৰ আৰু ইয়াতে বাকি চাদৰখন পুৰা ফুললি প্লেন হয় আৰু খাদি কালাৰত হয় খুব কমফৰ্ট প্ৰত্যেকজোৰ কাপোৰতে কৈ গৈছো কমফৰ্ট কাৰণ প্ৰত্যেকজোৰৰে প্ৰিন্ট একে খালি কালাৰস কিটা বেলেগ বেলেগ হয় এখন হৈছে চাদৰৰ পুৰা ধুনিয়াকে লেন্থ আৰু লেন্থটো মানে খুব ধুনিয়াকে এডজাস্ট কৰি দিয়া হৈছে নরমাল যিবোৰ মেখেলা চাদৰ থাকে তেনেকুৱা হিচাপতে কৰা হৈছে এখিনি আৰু লগতে আপোনালোকক মেখেলাখন দেখুৱাইলো মেখেলাখন ঠিক তেনেকুৱাই 36 পান্না 36 পান্না বহল মেখেলাখন খুব ধুনিয়াকে দুটা তিনটা কুছত আহি যাব কুছ লব পাৰিব আপোনালোকে দুটা তিনটাকে এখন হৈছে মেখেলা ওচৰৰ পৰা দেখুৱাই দিছো আৰু কাপোৰজোৰ মই দেখুৱাই দিও এনেকুৱা খাদি প্ৰিন্ট কালাৰত হয় গুটে কাপোৰজোৰ লগতে ব্লাউজ পিসটো এটো হৈছে তাৰে ব্লাউজ পিসটো এনেকে গ্ৰীন কালাৰত সিঙ্গল এটা মানে এটা পাৰিতে সিঙ্গল আপোনালোকে ব্লাউজ পিসটো পাব তো নেক্সট কালাৰটো মই আপোনালোকক দেখুৱাই দিও ইয়াতেও মই স্কাই ব্লু কালাৰটো ৰাখিছো তো স্কাই ব্লু কালাৰটো এবাৰ দেখুৱাই দিছো আপোনালোকক 850 এই গুটে কিজোৰ ব্লক প্ৰিন্টৰ যি কিজোৰ আছে সকলো গুটেখিনি 850 গুটে কিজোৰ 850 এ হ'ব প্ৰাইস তো মই আৰু এবাৰ আপোনালোকক দেখুৱাই লওঁ ব্লু কালাৰটো খুব ধুনিয়া লাগিছে একচুয়ালি ব্লু কালাৰটো খুব ধুনিয়া লাগিছে কালাৰটো এটো চাওক আৰু খুব উজ্জ্বল কাপোৰ প্ৰিন্ট কিটা খুব উজ্জ্বল হয় এনেকে ব্লু কালাৰত এখিনি গুটেখিনি খাদি চাদৰখনো তেনেকে 2.5 হ'ব দে 2.5 হ'ব লেন্থ সেন্টিমিটাৰ 2.5 সেন্টিমিটাৰৰ আঢ়ৈ মিটাৰৰ খুব ধুনিয়া চাদৰখন ব্লু কালাৰত এটো প্ৰিন্টটো ব্লু কালাৰত স্ক্ৰিনশ্বট লৈ লব প্ৰাইস হ'ব 850 লগতে মেখেলাখন হ'ব 36 পান্না 36 পান্না বহল মেখেলাখন 850 হ'ব প্ৰাইস মোৰ তাত এতিয়া বৰ্তমান 5 পিস এইকেজোৰৰ 5 পিস এভেইলেবল আছে 5টা কালাৰত এভেইলেবল আছে স্ক্ৰিনশ্বট লৈ লব এটো হ'ব ব্লু কালাৰ যদি কোনবাই লম বুলি ভাবি আছিল তো ব্লু কালাৰত এটো গৰমত পিন্ধিব পৰা খুব ধুনিয়া কমফৰ্টেবল কাপোৰ এজোৰ আপোনালোকক দেখুৱাইছো এখন হ'ব তাৰে ব্লাউজ পিসটো খুব ধুনিয়া 90 সেন্টিমিটাৰৰ হয় 90 সেন্টিমিটাৰ খুব ধুনিয়াকে আপোনালোকে সিলাই কৰি পিন্ধিব পাৰিব আৰু একেবাৰে এনেকুৱা নহয় যে এখিনি পাৱাৰ লুমৰ বুলি কাপোৰৰ লেন্থটো কম হ'ব বা হেৰি হ'ব তেনে কোনো কথা নহয় চাদৰখন আপোনালোকে ঠিক তেনেকুৱা নরমাল চাদৰ যেটো থাকে তো 2.5 মিটাৰৰ হিচাপতে আপোনালোকে পাব আৰু লগতে মেখেলাখন থাকিব 36 পান্না বহল তো নেক্সট কালাৰটো দেখুৱাইছো অৰেঞ্জ কালাৰত খুব ধুনিয়া হয় অৰেঞ্জ কালাৰটো খুব ধুনিয়া হয় মই আপোনালোকক স্ক্ৰিনশ্বটটো এবাৰ
স্ক্ৰিনশ্বটটো ল'বৰ বাবে কাপোৰযোৰ এবাৰ দেখুৱাই দিছোঁ মিলি কৰি খুব ধুনীয়া এইটো চাওক প্ৰিণ্টটো আৰু প্ৰত্যেকযোৰ কাপোৰৰ প্ৰিণ্টকেইটা মানে খুব ধুনীয়া উজ্জ্বলকৈ মানে ফুটি উঠিছে তো এইটো স্ক্ৰিনশ্বট লৈ ল'ব আপোনালোকে এইটো অৰেঞ্জ কালাৰৰ 850 ঠিক তেনেকুৱাই আৰু নিশ্চয় আপোনালোকে ভিডিঅ'টো দেখি গম পাইছে কাপোৰটো খুব ধুনীয়া হয় কাপোৰটো আৰু খুব কোমল খুব কমফৰ্ট পাব আপোনালোকে গৰমত পিন্ধিবলৈ যিসকলে ডেইলি ৰেডি হৈ পিনে বাহিৰত ওলাই যায় বা এনেকুৱা কিবা অকেজন হ'লেও আপোনালোকে এনেকুৱা কাপোৰ ৰাখিব পাৰে যে এনেকুৱা কাপোৰ পিন্ধি পেলাই যাম তেনেকুৱাও খুব ধুনীয়া শোভা দিব তো এইখন হ'ব 36 পান্না বহল মেখেলাখনো খুব ধুনীয়া এইটো কালাৰটো পুৰা ফুটি উঠিছে অৰেঞ্জ কালাৰত লগতে মই আপোনালোকক ইয়াৰে ব্লাউজ পিচটো এবাৰ দেখুৱাইছোঁ খুবেই গৰমৰ বাবে এতিয়া বৰ্তমান মিক্স সেটবোৰ দেখুৱাবলৈ একেবাৰে মন যোৱা নাই আৰু কমফৰ্টো নাপাব এতিয়া মিক্স সেটবোৰ পিন্ধিবলৈ অকমান লাহে যদি মানে ওয়েদাৰটো যদি অকন লাহে চেঞ্জ হয় তেতিয়াহ'লে মিক্স সেটবোৰ দেখুৱাবলৈ মোৰো ভাল লাগিব মই এতিয়া ভিডিঅ' কৰি আছোঁ তথাপিও মোৰ বহুত গৰম লাগিছে তো সেইবাবে সেই বস্তুটো অকমান মাইণ্ডত ৰাখি পিনে এনেকুৱা গৰমত পিন্ধিব পৰা কমফৰ্টেবল কাপোৰ আপোনালোকলৈ লৈ আহিছিলোঁ আজি ভিডিঅ'টো একেবাৰে ৰিজনেবল প্ৰাইচত আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল পাইছে মই এবাৰ আপোনালোকক আকৌ প্ৰথমৰ পৰা দেখুৱাই দিব খুজিছোঁ এযোৰ খুব ধুনীয়া হয় ঘিচা কাপোৰ এযোৰ ইয়াৰে প্ৰাইচটো হ'ব 1100 কিন্তু কাপোৰৰ কোৱালিটিটো খুব ধুনীয়া যিসকলে এই কাপোৰযোৰ লৈছে নিশ্চয় মই বহুত ভাল ইয়াৰে ৰিভিউ পাইছোঁ আকৌ এবাৰ দেখুৱাই দিছোঁ 1100 হ'ব এইযোৰ কাপোৰ 850 যিখিনি আজি দেখুৱালোঁ কালাৰ্ছকেইটা মই এবাৰ দেখুৱাই দিওঁ ফাৰ্ষ্ট হৈছে এইটো মেৰুন কালাৰ স্ক্ৰিনশ্বটটো লৈ ল'ব এইটো মেৰুন কালাৰ দেখুৱাইছিলোঁ তাৰ পিছৰ ভাগত মই আপোনালোকক দেখুৱালোঁ ব্লেক কালাৰযোৰ এইযোৰ হৈছে ব্লেক কালাৰত খুব ধুনীয়া ব্লক প্ৰিণ্টটো ইয়াৰে ব্লেক কালাৰ তাৰ পিছৰ কালাৰটো মই দেখুৱাইছিলোঁ আপোনালোকক গ্ৰীণ কালাৰ এইটো হ'ল গ্ৰীণ কালাৰৰ খুব ধুনীয়া ঘিচা কাপোৰযোৰ তাৰ পিছৰ কালাৰটো আছিলে ব্লু কালাৰত এইটো হৈছে ব্লু কালাৰ আৰু একেবাৰে শেষৰ কাপোৰযোৰ আছিলে অৰেঞ্জ কালাৰ তো ইয়াৰে 5টা কালাৰ মই আজি আপোনালোকক দেখুৱালোঁ এই ভিডিঅ'টোৰ জৰিয়তে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল পাব মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব পুনৰবাৰ আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজত উপস্থিত হ'মহি তেতিয়ালৈ নমস্কাৰ